बर्मन कछारी फरायसा आफादजों लोगोसे जथाय जरखा जथुमानि सायाव खौरां मेल खुंदों। टंलानि सरनपाराव निखिल बर्मन कछारी फरायसा आफादनि बानजायनायाव बर्मन कछारी गौतम, बर्मन कछारी जातीय समिति, बर्मन कछारी महिला समिति, बुदाहैदाय फुजा समिति आरो बर्मन कछारी ऐक्य मन्चआ 14 आरो 15 मार्च खालि मिनाराम देखा मेमोरियल क्षेत्रआव मोनसे जरखा हाबाफारि खुंनो थाखाय थाम-थिम खालामदों। बानजाय आफादा बे समाव रायजो राजाफोरनिफ्राय मददथि हांख्रायनानै खौरां मेल खुंनाय नुनो मोनदों। निखिल बर्मन कछारी ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৰ্মন কছাৰী জাতীয় সংগঠনসমূহৰ সহযোগত যি বিশেষ দুদিনীয়া অভিৱৰ্তন পাতিছে অহা 14-15 মাৰ্চ 2026 টংলাৰ চাৰণপাৰা পয়েত মিনাৰাম ক্ষেত্ৰ পুৰণি ক্ষেত্ৰত। গতিকে এই সমিতিৰ যি অভ্যৰ্থনা সমিতি, আমি এই অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকল আমি ইয়াত উপস্থিত আছোঁ। গতিকে আমাৰ অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি আছে, কাৰ্যকৰী সভাপতি আছে, সম্পাদক আছে আৰু বিষয়ববীয়া আছে। এটা শক্তিশালী এটা অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। ইতিমধ্যে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ জ্ঞাতিসকলক আমি আদৰাৰ কাৰণে এটা অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুতি চলাইছোঁ। পূৰ্ণ উদ্যমেৰে এতিয়া আমাৰ কাম কাজবিলাক আৰম্ভ হৈছে। গতিকে আমি আমাৰ জ্ঞাতিসকললৈ বা ৰাইজলৈ এটা আমি আহ্বান কৰিম, অনুৰোধ জনাম যে আমাৰ এই আহিবলগীয়া বিশেষ অভ্যৰ্থনা যি অভিৱৰ্তন সভাখনিত যাতে সুকলমে পৰিচালনা হৈ যোৱাত আপোনালোকৰ সহায় সহযোগিতা আৰু আমি উপস্থিত আন্তৰিকতাৰে আমি কামনা কৰিছোঁ। প্ৰতিনিধি আমি 3ৰ পৰা 5,000 এটা আমি ধৰি দিছোঁ। গতিকে আমি 3ৰ পৰা 5,000 প্ৰতিনিধি আধাৰৰ কাৰণে এটা প্ৰস্তুতি চলাই আছোঁ। আৰু সমাগত সময়ত মানে এই জাতিটোৰ মানে বিশেষ মানে শিক্ষা দীক্ষাৰ পৰা ৰাজনৈতিক দিশত মানে কি ধৰণে আমি গুৰুত্ব পাব লাগে তাৰ ওপৰত এটা বিষয়ত এটা আলোচনা হ'ব, চিন্তা হ'ব। গতিকে আমি ক'বলৈ গ'লে আমি অভ্যৰ্থনা সমিতিয়ে ইয়াৰ বাবে আমি সাজু হৈছোঁ। বাজেট এতিয়া প্ৰায় আমাৰ খুব এটা সৰু জনগোষ্ঠীটো, যিহেতু বিশেষ আমাৰ বাজেট তেনেকৈ নাই। তথাপিও আমি বাজেট 9 পৰা 10 লাখৰ ভিতৰত আমি মানে খুব কম হেৰিৰ বাজেটত আমি এইটো কৰিবলৈ আমি চেষ্টা কৰিম। আমি ৰাইজলৈ জাতি বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজকে আমি এতিয়া আহ্বান কৰিম, অনুৰোধ কৰিম আমাৰ যি আহিবলগীয়া অনুষ্ঠান অভ্যৰ্থনাত আপোনালোকেও আমাৰ ইয়াত আহি সহায় সহযোগ কৰি আমাক দিহা পৰামৰ্শ দি আমাৰ এই অনুষ্ঠানটো সফল কৰাৰ কাৰণে আমাক সহায় সহযোগ কৰিব বুলি আমি আশা থাকিল।